নমস্কাৰ। মই প্ৰথমতে এটা আপোনাক ক্লিপ শুনাব বিচাৰোঁ। ক্লিপটো এবাৰ শুনি চাওকচোন। कौन हो भाई? क्या बिहारी बिहारी कर रहा? तेरी गांड में घुसेंगे और आएंगे और लेंगे भी। तू देख लेना, तेरे आसाम में आके और बिहार यूपी वाले पोस्ट लेंगे और जाएंगे और तुम लोग उखाड़ नहीं पाओगे साले। पढ़ने वढ़ने में साले पागल साले तुम। ক্লিপটো শুনিলে যিহেতু মই অকণমান লগাইছোঁ ইয়াত, বাকী ফুল ক্লিপটো শুনিলে আপোনাৰ খং উঠি যাব। ফুল ক্লিপটো মই গ্ৰুপত দিম হোৱাটছএপৰ, বা গ্ৰুপটোত জইন হ'ব। তো এই ক্লিপটো গম পালে যে এজন বহিৰা কেণ্ডিডেটৰ ক্লিপ হয়, আকৌ ভইচ মেছেজ কি হয় গ্ৰুপত পালে একচুৱেলি। তো কি কথাটো এনেকুৱা যে প্ৰত্যেক বছৰে আমাৰ ইয়াতে বহিৰা ৰাজ্যৰ কেণ্ডিডেট আহে আৰু আমাৰ পৰা ভোট লৈ যায়। এটা নিয়া মানে বহুত 100-200 কেণ্ডিডেটটো আহিয়ে পায়। তো ফাইনেল মেৰিটত তেওঁলোকে পাছ হৈ যায়। আৰু এইটো বিষয়ে কোনো কথাও নাপাতে। যোৱা বছৰ মই 1 নম্বৰৰ কাৰণে বাহিৰ হ'লোঁ, আৰু যদি বহিৰা কেণ্ডিডেট নাথাকিল হয় হয়তো মই কিবা এটা খৰচত যোৱাবাৰ পালোঁ হয়, কিন্তু মই নাপালোঁ। কিন্তু এইবাৰো আহিব যিহেতু তেওঁলোক, আমি অলপ সতৰ্ক হ'ব লাগিব। তো আমি ইয়াত কোনো মাৰামাৰীৰ কথা মই কোৱা নাই, একো কৰিব নালাগে এইবিলাক, আমি আইনীভাৱে যি পাৰোঁ কৰিম। তো আমি যদি তেনেকুৱা বহিৰা কেণ্ডিডেট আমি ফিজিকেল টাইমত লগ পাওঁ, পাৰিলে আমি লোকেল থানাত কিবা এনেকুৱা ব্যৱস্থা বা তাতে আমি ৰিপৰ্ট কৰিম, সেয়ে কৰিব পাৰোঁ। তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। তো আমি ফিজিকেলত যদি কোনোবা কেণ্ডিডেটক লগ পাওঁ, দেখোঁ, আমি একো মাৰামাৰি কৰিব কোনো নালাগে, এইবিলাক বেয়া কথা। তো আমি তেওঁলোকক ধৰি পাৰিলে থানাত গতাই দিলে হ'ল, নহ'লে তেওঁলোকে আমাৰ পোষ্ট এইবাৰো নিব। অলপ সতৰ্ক হোৱাটো উচিত। এইটো সৰু মই ভিডিঅ'ৰ যোগে আপোনালোকক ক'লোঁ। তো ফিজিকেল টাইমত সকলো যাতে অলপ সতৰ্ক হৈ থাকে।